কাম কৌতিজিত জগত পালকুদেব সাধু বান্ধব মায়াৰে আৱৰে সংসাৰত ভক্তই মোৰ পৰম ধন ভক্তৰ মনোবাঞ্ছা পূৰণৰ হেতু যোগে যোগে আমি ধৰো অৱতাৰ ভিন্ন ৰূপে অৱতৰি ভক্তৰ ভক্তিৰ মহিমা আৰু ভক্তৰ গৰিমা জগতত কৰিছো প্ৰচাৰ
এইবাৰ আমাৰ পৰম ভক্ত অযোধ্যাৰ নৃপতি হৰিশ্চন্দ্ৰৰ দ্বাৰা আমাৰ মহিমা জগতত কৰিম প্ৰচাৰ। ৰাজকীয় যজ্ঞত গণেশক অগ্ৰভাগ নিদিয়াৰ বাবে ৰুষ্ট হৈ গণেশে হৰিশ্চন্দ্ৰৰ অনিষ্ট সাধনৰ চেষ্টা চলাইছে। অন্যহাতে ক্ষত্ৰিয় বিশ্বমিত্ৰই তপস্যাৰে অখাদ্য সাধন কৰি সত্যত্ব কৰি পৰিহাৰ অহংকাৰত মত্ত হৈ পৰিছে। আমাৰ মহাভক্ত হৰিশ্চন্দ্ৰ সত্যবাদিতা আৰু ভগৱত প্ৰেমৰ মাজেদি তেওঁলোকৰ কথা জগতত কৰিম প্ৰচাৰ। অৱশ্যে আমাৰ এই পৰীক্ষাৰ বাবে প্ৰয়োজন হ'ব কৈলাশপতি শিৱ, দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজৰ মহাদেৱক মৰ্ত্যলোকলৈ পঠাই সৃষ্টি কৰি কাশীধাম আশ্ৰম পাৰ্বতীক অন্নপূৰ্ণা ৰূপে ৰাখিব লাগিব ব্ৰাহ্মণৰ ঘৰে। ভিন্ন বেশে ভিন্নজনে পৰীক্ষা কৰি হৰিশ্চন্দ্ৰ ৰজাক দেখুৱাম জগত তপস্যাতকৈ সত্যানুকৰণ বহু গুণে শ্ৰেষ্ঠ। যাওঁ ভক্তৰ কল্যাণৰ বাবে জগতৰ মংগলৰ বাবে ভক্ত লীলা কৰোগৈ আৰম্ভ।